guys, welcome to my YouTube channel Pralhad Blog. I hope you are all well. So I start the video. চাওক মই আজি আছোঁ দোকান এয়া হৈছে JJK কালেকশ্যন দোকানখনত আছোঁ আৰু ইয়াতে মই ইয়াত মানে দোকানৰ ভিডিঅ' দিছিলোঁ মোৰ ইউটিউব চেনেলত তাত মই সেই কাপোৰৰ কালেকশ্যনবিলাক দেখুৱাইছিলোঁ কি কাপোৰ ইয়াতে পোৱা যাব সেইবোৰ দেখুৱাইছিলোঁ আজি আকৌ আহিছোঁ আজি মানে নতুন কালেকশ্যন আহিছে সেই কাপোৰবোৰ মই আজি দেখুৱাম আপোনালোকক ইহঁত দুইজনী আছে পুতলি আৰু মাকন ইহঁতে দেখুৱাব আপোনালোকক কি কাপোৰ আহিছে আৰু এই দোকানখনত বিশেষকৈ আমাৰ যিবিলাক অসমৰ কালচাৰেল ড্ৰেছ সেইবিলাক মানে ইয়াতে পাব আৰু সেইবিলাকৰ ওপৰত বেছি গুৰুত্ব দিয়া হৈছে আৰু ইয়াত যিবিলাক মানে কালেকশ্যন সেইবিলাকে আৰু পাটৰ মুগাৰ তাৰপিছত এৰী মালবেৰী টচ যিবিলাক মানে আমাৰ অসমৰ থলুৱা সেই আছে চিল্ক আছে তাৰে মানে ড্ৰেছবিলাক ইয়াতে পাব আৰু এতিয়া সেই কালেকশ্যনবোৰ ইহঁতে দেখুৱাব সেইবোৰ প্ৰথমতে চাই লওক তাৰপিছত ইহঁতৰ ওপৰত এটা সেই মটিভেশ্যন ভিডিঅ' বনাম এয়া নতুন পাটৰ চাদৰ মেখেলা আহিছে নতুনকৈ JJK কালেকশ্যন দোকানখনত চাওক এয়া নতুন পাটৰ কালেকশ্যন পাটৰ মেখেলা চাদৰ এইবোৰ ইয়াত বেলেগ বেলেগ ডিজাইনৰ বেলেগ বেলেগ কালাৰৰ এয়া চাওক ৰেড য়েলো তাৰপিছত এইবিলাক মানে বেলেগ বেলেগ ধৰণৰ আৰু ইহঁতে ক'ব এতিয়া কেনেকুৱা কি ডিজাইনৰ কি কালেকশ্যন কোৱা বুলি মানে এইটো ব্ৰকেট ডিজাইন হয় আৰু এইটো JJK কালেকশ্যনৰ নিজা মানে এই দোকানখনৰ এইটো নিজা মানে ডিজাইন এইটো কিহত ব্ৰকেট ডিজাইন আছিলে ন ৰেড কালাৰৰ পাটৰ মেখেলা চাদৰ এইটো ব্লাউজ পিচ চাওক এইযোৰ মানে য়েলো কালাৰত পাটৰ মেখেলা চাদৰ আৰু এয়া কলকি ডিজাইন দিয়া হৈছে ইয়াত এখন মেখেলা এয়া পেৰট কালাৰত চিম্পুল ডিজাইন ইয়াত ডিজাইনটো চিম্পুল ৰখা হৈছে চিলভাৰ বনাই আছে মাজত মিনা আহি আছে মিনা কৰা আছে এইটো কলকি ডিজাইন হয় কিহত আছে এইটো লেভেণ্ডাৰৰ হয় চিলভাৰৰ এইবোৰ মানে নতুন কালেকশ্যন আহিছে তো আপোনালোকে আহিব এতিয়া বিহুৰ বতৰ চলি আছে ইয়াত আহি ধুনীয়াকৈ মেখেলা চাদৰ কিনিব পাৰিব আৰু ইয়াত মানে পিয়'ৰ এণ্ড পিউৰিফাই কাপোৰ পাব ইউনিক ডিজাইনৰ আৰু ইয়াত যিবিলাক মানে কাপোৰ পাব পিয়'ৰ পাব তাৰমানে যি হওক এৰী হওক পাটৰ হওক মুগাৰ হওক গোটেইবোৰ বস্তু মানে ইউনিক পাব আৰু ট্ৰেডিশ্যনেল আমাৰ অসমৰ যিবিলাক কালচাৰেল ড্ৰেছ এইবোৰ ইয়াত বেছিকৈ পাব ভাল কাপোৰ পাব বহুত ধুনীয়া কাপোৰ পাব কাষ্টমাৰৰ কাৰণে বহুতখিনি সুবিধা ৰখা হৈছে কাষ্টমাৰে ইয়াত নিজাকৈ অৰ্ডাৰ মানে নিজৰ ডিজাইন দি ইয়াত অৰ্ডাৰ কৰিব পাৰিব অনলাইন অৰ্ডাৰ কৰিব পাৰিব আৰু ডাইৰেক্ট অৰ্ডাৰ কৰিলে মানে কি বুলি কৈছিলা DTC কৰি মানে ডাইৰেক্ট পঠাব পাৰিব অৰ্ডাৰ কৰিলে এসপ্তাহৰ ভিতৰত মানে পাই যাব আৰু ধুনীয়াকৈ কিন্তু ইয়াত কি হৈছে নিজাকৈ ডিজাইন দি নিজাকৈ মানে আপোনালোকে ইয়াত কাপোৰ অৰ্ডাৰ কৰিব পাৰিব আৰু এইবোৰ আছিলে মানে নতুনকৈ অহা কালেকশ্যন পাটৰ মেখেলা চাদৰ আৰু বেলেগ আছে সেইবোৰ দেখুৱাই আছোঁ মেখেলাবোৰ দেখুৱালোঁ সেইবোৰ দেখিলে নতুন কালেকশ্যনৰ পাটৰ চাদৰ মেখেলা আৰু এতিয়া এইবোৰ আহিছে এয়া কি এয়া মানে কটন কেঁচা পাট নতুনকৈ আহিছে ন আৰু এইবোৰ এতিয়া দেখুৱাব আপোনালোকক চাই লওক কেঁচা পাট আহিছে ন কি ডিজাইনত আছে এইটো চিম্পুল ডিজাইনত ৰখা হৈছে আৰু চিম্পুল ডিজাইনত ধুনীয়াকৈ কালাৰ আহিছে য়েলো কালাৰত নতুন কেঁচা কটন ন নতুন কেঁচা কটন কটন কেঁচা পাট মানে ৰেড আৰু ফুল আছে ৰেড আৰু চিলভাৰত তাৰপিছত এয়া কালাৰ য়েলো চাওক এইটো কিংখাপ ডিজাইন হয় এইযোৰ চাওক এনেকুৱা মানে ধুনীয়া ডিজাইনৰ কাপোৰ আহিছে ইয়াতে নতুন কালেকশ্যন চাওক এইযোৰ মানে হোৱাইটত আহিছে আৰু ফুলবোৰ দেখিছে ধুনীয়াকৈ কটন কেঁচা পাট ফুলবোৰ ইয়াত ধুনীয়াকৈ মানে ডাঙৰ আৰু ইউনিক ফুল দিছে আৰু ধুনীয়াকৈ আৰু ইয়াত সৰু বুটা আহিব
আৰু আৰু এইযোৰ মানে ৰেড কালাৰৰ আৰু চিলভাৰ গুণাৰে ফুল আছে ইয়াতে ৰেডত মানে ৰেডত হোৱাইট কম্বিনেশ্যন আৰু এইযোৰ মানে মেৰুনত য়েলো আৰু গোল্ডেন ফুল আছে ইয়াত এয়া মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন আহিছে আৰু কটন কেঁচা পাটৰ বহুত আছে কিন্তু জাষ্ট আপোনালোকক এইখিনি দেখুৱাইছে আৰু এইখিনি টাইট টচ আহিছে মানে নতুন কালেকশ্যন আহিছে ইহঁতে এতিয়া দেখুৱাব খুলি কেনেকুৱা ডিজাইনৰ কি কালাৰৰ এয়া মানে নতুন কালেকশ্যন আহিছে টাইট টচ এইবিলাক গোটেইবোৰ কাপোৰ মানে ব্ৰাণ্ডেড হয় গ্ৰীণ ফুল আছে আৰু মাজত চিলভাৰ এইবোৰ টাইট টচ হয় টাইট টচ কাপোৰ চাদৰ মেখেলা আৰু এইযোৰ ব্লেকত আছে হোৱাইটত মানে ফুল ব্লেক আৰু হোৱাইটত ফুল আছে ব্লেক আৰু হোৱাইট ফুল এইযোৰ হৈছে হোৱাইট টচ এইযোৰ ন ডিজাইন আছে ন এইযোৰ টাইট টচ এইবিলাক মানে টাইট টচৰ নতুন কালেকশ্যন পেৰত গ্ৰীণত ফুল আছে ৰেডত আছে হোৱাইটত আছে আৰু এইটো ডিজাইন এইবোৰ মানে নতুন কালেকশ্যন আৰু নতুনকৈ আহিছে এইবোৰ য়েলো ফুল আছে গ্ৰে কালাৰ আৰু এইটো ফিক্স পাৰি হয় ন চাওক ইয়াত মানে এক্সট্ৰাকৈ আৰু পাৰি লগাব নালাগে ডাইৰেক্ট ফিক্স হয় আৰু ভাল বহুত ধুনীয়া ডিজাইনৰ চাওক ইহঁতে এতিয়া কাপোৰ জাপি আছে আৰু ইহঁতে টিমৰ হিচাপে কাম কৰি আছে বাইদেউৰ মানে সম্পৰ্কীয় দোকানৰ মালিক বাইদেউৰ সম্পৰ্কীয় ইহঁত আৰু ইহঁতে ইয়াত দোকানত টিমৰ হিচাপে ধুনীয়াকৈ কাম কৰি আছে আৰু এয়াই আৰু মটিভেশ্যন চাওক ইহঁতেও মানে শিকি আছে বাইদেউৰ পৰা মানে বিজনেছ কেনেকুৱাকৈ কৰিব লাগে কেনেকুৱাকৈ কি কৰিব লাগে সেইবোৰ বাইদেৱে শিকাই আছে আৰু বাইদেৱে মানে কাপোৰৰ এই যিবিলাক ডিজাইন দেখিছে সেইবিলাক মানে বাইদেৱে নিজে দিয়ে আৰু বাইদেউৰ এয়া দোকানখন মানে ষ্টাৰ্টআপ আৰু এয়া মানে সফলতাৰ প্ৰথম চিৰি বুলি ক'ব লাগিব এই দোকানখন আৰু ইয়াৰ পিছত লাহে আকৌ বাইদেৱে বিজনেছ বঢ়াই গৈ থাকিব আৰু ভাল লাগে এনেকুৱাকৈ যেতিয়া মহিলাসকল ছাকচেছ হয় এয়া কৰঞ্জিত মানে আজি নতুনকৈ জইন হৈছে ইহঁতৰ মানে দোকানত আৰু ইহঁতে গোটেইকেইটা এতিয়া টিমৰ হিচাপে কাম কৰিব আৰু এয়া চাওক ইয়াৰ হাতত এযোৰ চাদৰ মেখেলা আছে এতিয়া ক'ব আৰু কৰঞ্জিতে কি মানে ডিজাইনৰ হয় কি ব্ৰেণ্ডৰ হয় কোৱা কৰণ এয়া স্কাই ব্লু কালাৰত এইখন দেখুৱাইছে এয়া চিলভাৰ গুণা মাৰা হৈছে একেবাৰে এয়া গাত একোটা বৰ্ডাৰ দিয়া হৈছে মানে বুটাৰে বৰ্ডাৰ দিয়া হৈছে ন চিলভাৰ ইও মানে আজিৰ পৰা ইয়াত মানে জইন হৈ গৈছে বিজনেছত আৰু ইও মানে আজিৰ পৰা টিমৰ হিচাপে ইহঁতৰ লগত কাম কৰিব মানে ভিডিঅ'টো মই ইয়াতে সামৰিম আৰু কাপোৰবোৰ দেখুৱালোঁ কি কালেকশ্যন আহিছে নতুন কালেকশ্যনবিলাক আপোনালোকক দেখুৱালোঁ আৰু এদিন বহুত সোনকালে মই লাইভ আহিম ইয়াতে মানে লাইভ আহি আপোনালোকক কাপোৰবোৰ দেখুৱাম আৰু তেতিয়া যিদিনাখন লাইভ আহিম সিদিনা আপোনালোকে ইয়াৰ যিটো প্ৰাইচ কাপোৰৰ সেইটো গম পাব ন সিদিনা মানে প্ৰাইচবিলাকো কোৱা হ'ব আৰু সিদিনা মানে কাপোৰ ইয়াত যিমানবোৰ আছে গোটেইবোৰ দেখুওৱা হ'ব আপোনালোকক দেখুৱাম আৰু বহুত সোনকালে লাইভ আহিম আৰু ভিডিঅ'টো এতিয়া মই ইয়াতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট বক্সত জনাব যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে মোৰ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু ইয়াতে কাপোৰ কিনিবলৈ আহিব কাপোৰ কিনি ইয়াত মানে ভাল ইউনিক পিয়'ৰ এণ্ড পিউৰিফাই কাপোৰ পাব আৰু হেণ্ডলুমৰ প্লাছ কালচাৰেল আমাৰ অসমীয়া যিটো কালচাৰেল মেখেলা চাদৰ সেইবিলাক ইয়াতে পাব